হাই গাইজ নমস্কাৰ লগতে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তো আজি মানে ফুৰিবলৈ যাম বুলি ভাবিছোঁ। মই এতিয়া বৰ্তমান আছোঁ নাজিৰাত। তো এতিয়া যাম মানে শিৱসাগৰৰ ফালে গ'লে ভিডিঅ'টো মজা হ'বলৈ গৈ আছে। তো চাই থাকক ভিডিঅ'টো, ব'লক আৰম্ভ কৰোঁ। আৰু এতিয়া মই লৈ আছোঁ টাৱেলটো, মানে পটকত গা ধুই ৰেডি হ'ব লাগে। তো সেইটো কাৰণে মানে টাৱেলটো লৈয়ে আছিলোঁ মানে। এতিয়া গৈ গাটো ধুই লওঁ, তাৰপৰা ওলাই থাকোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তাৰপৰা বাইক ৱাছ কৰিব আছে মানে। তো মোৰ লগত কোন কোন আছে দেখাম। তো গৈ থাকিম বাৰু। তো ভিডিঅ'টো চাই থাকক আপোনালোকে। তো এতিয়া আমি চবেই মিলি ওলাই গ'লোঁ। মোৰ লগত দুটা আছে, আগত দুটা দেখিছে স্কুটিত, তাৰপৰা এটা পিছত আছে মোৰ লগত বহি আছে। তো আৰু তিনিটা মানে অলপ পিছত আহিব দেৰিকৈ, সিহঁতি মানে দেৰিকৈ আহিম বুলি ক'লে। তো এতিয়া আমি গৈ আছোঁ মানে অলপ একদম ধুনীয়া জেগা চাবলৈ। তো জেগা একদম ধুনীয়া ধুনীয়া আছে মানে। তো আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব, একদম মজা জেগালৈ গৈ আছোঁ মানে। তো এতিয়া আমি আহি পালোহি আৰু একদম পাহাৰৰ ওপৰত বগাই বগাই আহিলোঁ আৰু। তো এতিয়া পামেই আৰু বেছি দূৰ নাই। তো একদম জেগাটো মজা আছে মানে। তো গছবোৰ একদম দেখিছে পুৰা ধুনীয়া ধুনীয়াকৈ। ফাইনেলি এতিয়া আহি পাই গ'লোহি আৰু বাইক ইয়াতে পাৰ্কিং কৰি ল'ব লাগিব। আৰু বাইকৰ কাৰণে কিবা টিকেট কাটিব লাগিব এক্সট্ৰাকৈ। তো কাটি লওঁ। বাইক ইয়াতে পাৰ্কিং কৰি ল'লোঁ এতিয়া। তাৰপৰা দেখাই আছোঁ বোলক। পাছ বনাব লাগিব নে কিবা বুলি কি বনাব লাগিব কৈছে? এণ্ট্ৰি পাছ এণ্ট্ৰি পাছ লৈ আছে এতিয়া। $20 ফিজ। বাইকৰ কাৰণে আকৌ $20। এতিয়া বাইকৰ টিকেট দুটা লৈ ল'লোঁ, এণ্ট্ৰি পাছ। তাৰপিছত এতিয়া $20কৈ লৈছে। মোবাইলৰ কভাৰত ভৰাই থৈ দে। কমলাবাৰী শিশু উদ্যান এতিয়া এণ্ট্ৰি কৰিম আৰু ভিতৰত কেনেকুৱা জেগা আছে দেখাম। এইটোৱে আছে আমাৰ লগত, এইফালে তিনিটা আছে। ভিতৰত পুৰা হাবি কাটি আছে মানে, পুৰা হাল্লা হৈ আছে। ঐ কেনেকুৱা লাগিছে আহি কিনে? ভাল লাগিছে। এতিয়া আমি গৈ আছোঁ একদম ওপৰলৈ, সেই ডাইনাছৰটোৰ ওচৰলৈ। একদম ওপৰত যাম এতিয়া নৰবিন। ইমান হাল্লা হৈ আছে। এইফালৰ পৰা ভিউ চব গাইছ। ইয়াৰ অকলটো ভিডিঅ' সেইফালে পাহাৰ ন আৰু ওপৰলৈ গৈছে। এতিয়া ইয়াত বহি যা। পুৰা জোলনা জ্বলি আছে, এইফালে পুৰা মানুহ বেয়া দূৰ ঘূৰে এইটো। তিয় হৈ গৈছে, ওলোৱা নোৱাৰিছে নমা। ৰাহুল কাই গৈছে এইটো। পৰি যাম নিচিনাই লাগিছে। এতিয়া আহিলোঁ পুখুৰী এটা পাৰলৈ, ডাঙৰীয়া পুখুৰী। তো পাৰত আছে ধুনীয়াকৈ হাতী আছে ফটো মাৰিব পৰাকৈ মানে। আৰু পুখুৰীত আছে মানে তামাম মাছ, একদম ডাঙৰ ডাঙৰ মাছ ওলাই আছে যে। এইবোৰ বহিবলৈ দি থৈছে, আহি গোটেই লেতেৰা কৰি থৈছে। এইবোৰ খাই বৈ পুৰা পেলাই থৈছে। এতিয়া গৈ আছোঁ সেইডোখৰত হাতী এটা আছে, হাতীটোৰ ওচৰলৈ গৈ আছোঁ। তো ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট কৰি দিব, আৰু নতুনকৈ যদি আহিলে নিশ্চয় ছাবস্ক্ৰাইব কৰিয়ে দিব। আৰু কিমানকৈ কৈ থাকিম মোৰ ছাবস্ক্ৰাইব কৰিবলৈ। তো এতিয়া আহি গ'লোঁ আৰু ডাঙৰ হাতীটোৰ ওচৰত। তো ইয়াতে ফটো চটো মাৰিম, তাৰপৰা আকৌ বেলেগ ক'ৰবালৈ যাম বুলি কৈছে, তালৈ যাম। তো এইডোখৰত চাকি তাকি জ্বলাই হয়। এইটো হাতীটো আগফালে পুৰা ডাঙৰ ডাঙৰ পাহাৰ দেখিছে, এইফালেতো গৈ আহিব নোৱাৰি। তো লগৰবোৰে পেচাবটো ৰখিলে। তো অহা প্লেনিংটো ইয়াতে আছিলে, ৰংঘৰ কাৰেংঘৰ এইবোৰত যাম বুলি ভাবিছিলোঁ। অলপ
দেৰি হৈ যাব মানে ৰাতি ঘৰলৈ বুলি ওলাব লাগিব। তো মানে সিহঁতি এইফালে ফুৰাবলৈ লৈ আহিলে অলপ। তো এইফালে এতিয়া একো নাই, এনেই মই অলপ আগবাঢ়ি আহিছিলোঁ। তো সিহঁতি পেচাবটো ৰখিছিলে।